আজি ব্লগটো হৈছে পকৰি গধূলি কি খাওঁ কি নাখাওঁ লাগিছে। ঘৰতো একো নাই, যিহেতু পোৱালি ঘৰত যি বস্তু থাকিলেও বিচাৰি খুচৰি গোটেইখিনি খায়। তাকে ভাবিলোঁ পকৰি বনাই একাপ চাহকে খাওঁ। এয়া প্ৰথমতে কাম পকৰি বনোৱাত লাগি ল'লোঁ। এয়া পকৰি বনাবলৈ ধৰিছোঁ। কম তেলতে পিঁয়াজ অলপমান ঘৰত বন্ধাকবি আছিলে, বন্ধাকবি দিলোঁ, লগতে ভাজিবলৈ আৰম্ভ কৰিলোঁ পকৰিটো। আজি যিহেতু বতৰটো বৰ ঠাণ্ডা, এয়া চাহৰ কাৰণে মই চাহ বুলি কৈছোঁহে, চাহ নাখাওঁ। কি বনাইছোঁ আপোনালোকে চাবচোন। এয়া ঘৰৰ পদূলিমুখত থকা অপৰাজিতা ফুল। আপোনালোকে খাইছেনে অপৰাজিতা ফুলৰ চাহ? এয়া মই প্ৰথমতে অপৰাজিতা ফুলৰ গছৰ পৰা ফুলবোৰ ছিঙি লৈ তাৰ লগত কেইটামান তুলসী পাতো ল'লোঁ, যিহেতু মোৰ গা অলপ চৰ্দি লাগি আছে। এয়া মই পানী বহাই থৈ গৈছিলোঁ, পানী উতলি আছে, তাতে দি দিলোঁ অলপ মৰাণ আদাও দি দিলোঁ। মৰাণ আদা দিয়াৰ পিছত এই যে আপুনি দেখিছে ধুনীয়াকৈ ৰং। এয়া মোৰ চাহ ৰেডি। চাহ বাঢ়ি ল'লোঁ পকৰিৰ লগত খাবলৈ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে ক'বচোন। এয়া মোৰ গধূলিৰ চাহ। আপোনালোকে চাহ খোৱাতকৈ এনেকৈ খাই চাবচোন, স্বাস্থ্যৰ কাৰণে বহুত ভাল। আপোনালোকে এবাৰ খাই চাব। বাই বাই।